নিমাৰি 7 দিন 7 ৰাতি একেৰাহে এই চিহ্নযাত্ৰা নাটৰ জৰিয়তে অভিনয় প্ৰদৰ্শন কৰাই দৰ্শকক বিস্ময় আবিৰ্ভূত কৰি তুলিছিল। যি কাৰ্য দেখি সপ্ত বৈকুণ্ঠৰ পথ অংকন কৰা দেখি তেৰাৰ শিক্ষা জীৱনৰ গুৰু মহেন্দ্ৰ কন্দলীয়েও বিস্ময় আবিৰ্ভূত হৈ পৰিছিল। মহেন্দ্ৰ কন্দলীয়ে বুজি উঠিছিল যে মোৰ এই শিষ্য শংকৰৰ গাত ভগৱন্তৰ গুণগৰিমা নিহিত হৈ আছে। ভগৱন্তৰ অংশ যদি নহয় সপ্ত বৈকুণ্ঠৰ পথ অংকন কৰাটো সম্ভৱ নহয়। কাৰণ বৈকুণ্ঠত যাৰ নিবাস নহয় তেওঁ বৈকুণ্ঠৰ বৰ্ণনা সম্পৰ্কে জ্ঞাত হ'ব নোৱাৰে। এই কথাটো উপলব্ধি কৰি আমাৰ কৃপালু গুৰুজনাৰ দেহত ঈশ্বৰ সত্তাক উপলব্ধি কৰি সেইদিনাখনেই গুৰু মহেন্দ্ৰ কন্দলীয়ে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত শৰণ গ্ৰহণ কৰিব খুজিছিল। কিন্তু যিহেতু সৰ্বগুণৰ আকৰ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ জনমানসলৈ সেই আদৰ্শ থৈ নগ'ল। গুৰুৱে ঈশ্বৰ চৰণত আশ্ৰয় লোৱাৰ দৰে আদৰ্শ ৰাখি থৈ নগ'ল। যদিও মহেন্দ্ৰ কন্দলীয়ে উদাত্ত কণ্ঠৰে সেই সময়ত সমাজত ঘোষণা দিলে যে উদ্ধ বাহু কৰি মই কৰোঁ অংগীকাৰ, শংকৰত পৰে গুৰু নাহিকে আমাৰ। উদ্ধ বাহু কৰি মহেন্দ্ৰ কন্দলীয়ে সেইদিনাই ঘোষণা দিলে যে শংকৰৰ বাদে আৰু গুৰু আমাৰ নাই। আৰু সেইজন মহান কৃপালু গুৰুৰ সৃষ্টিৰাজিৰ ভিতৰত অন্যতমেই নহয় সৰ্বোত্তম কৃতিস্বৰূপ এই ভাওনা। ইয়াৰ পৰৱৰ্তী সময়ত গুৰুজনাই পাৰিজাত হৰণ, ৰুক্মিণী হৰণ, কেলি গোপাল, কালীয় দমন, পত্নী প্ৰসাদ আৰু ৰাম বিজয় নামেৰে 6খন নাটৰ ৰচনা কৰিলে। তেৰাৰ প্ৰপন্ন শিষ্য মাধৱদেৱেও গুৰুজনাৰ এই সৃষ্টিৰাজিৰ লগতে নিজক সম্পৃক্ত কৰি অসমীয়া জনজীৱনলৈ, ভাওনা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ শিশুৰ উপযোগী কৰি কেইবাখনো নাট ৰচনা কৰিলে। অৱশ্যে সেই হকবিলাকক নাট বুলি ক'ব পৰা নাযায়, ঝুমুৰা বুলি আজিৰ সমাজে আখ্যা দিয়ে বা আমি ঝুমুৰা বুলি কওঁ। তাৰে পৰৱৰ্তী সময়তো ভৱানীপুৰীয়া গোপাল আটা বা গোপাল আটা, ৰামচৰণ ঠাকুৰ, দৈত্যাৰী ঠাকুৰ আদি বৈষ্ণৱ পণ্ডিতসকলে গুৰুজনাৰ এই সৃষ্টিৰাজিৰ সাৰ পানী যোগাই বিভিন্ন ধৰণৰে বিভিন্ন বিষয়বস্তুক লৈ নাটৰ ৰচনা আৰম্ভ কৰিলে। যে গুৰুজনাৰ সেই সৃষ্টিৰাজিক পৰৱৰ্তী সময়ত অসমীয়া জাতীয় জীৱনৰ, অসমীয়া সাহিত্য, ভাষা সাহিত্যৰ এগৰাকী গৱেষক পণ্ডিত ডক্টৰ মহেশ্বৰ নেওগদেৱে ঘোষণা দি থৈ গ'ল যে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ নাট সূৰ্য। আমি সকলোৱে এটা কথা জানো, ইংৰাজী সাহিত্যৰ, নাট্য সাহিত্যৰ শ্ৰেষ্ঠ ৰচক বা জনক বুলি আমি উইলিয়াম শ্বেক্সপিয়েৰক জানো। শ্বেক্সপিয়েৰেই নাট্য সাহিত্যৰ জনক বুলি আমি বহুতেই কওঁ। কিন্তু যদি আমি চাওঁ গুৰুজনাৰ নাট্য সাহিত্যৰ যি প্ৰতিভা, নাট্য সাহিত্যৰ যিটো সৃষ্টি, সেই সৃষ্টিটোৰ 100 বছৰৰ পিছতহে আচলতে উইলিয়াম শ্বেক্সপিয়েৰে নাট্য সাহিত্যত ভুমুকি মাৰিছিল। সেই দিশৰ পৰা যদি আমি চাওঁ যে গুৰুজনাই হ'ল নাট্য সাহিত্যৰ প্ৰথমজন জনক, অসমীয়া নাট্য সাহিত্যৰ প্ৰথমজন জনক। গতিকে তেখেতক ডক্টৰ মহেশ্বৰ নেওগদেৱে নাট সূৰ্য বুলি ঘোষণা কৰি থৈ গৈছে। বাৰু যি কি নহওক, এই ভাওনা সৃষ্টিৰ জৰিয়তে সেই সময়ৰ অজ্ঞ আৰু অনাক্ষৰী লোকসকলক
কৃষ্ণ ভক্তিৰ মালা পিন্ধাই ধৰ্মীয় অন্ধবিশ্বাস আৰু কুসংস্কাৰখিনি দূৰ কৰিবৰ কাৰণে সমাজ ব্যৱস্থাৰ মাজলৈ নামঘৰৰ মজিয়ালৈ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো স্তৰৰ লোকক আনি একত্ৰিত কৰোৱাই এই ভক্তিৰ যিটো ৰস এই ভক্তিৰ ৰস পান কৰিবৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰিছিল যি মঞ্চ গুৰুজনাই আজিৰ ৰংগমঞ্চ বা আজি কথাছবিৰ শিল্পৰ দৰেই গুৰুজনায়ো এই ৰংগমঞ্চৰ পৰিৱেশ আজিৰ পৰা 500 বছৰৰ আগতেই আমালৈ দি থৈ গৈছে যাক অনুসৰণ কৰি যাক আমি আদৰ্শ হিচাপে গ্ৰহণ কৰি আজিও অসমীয়া জাতিয়ে এই ভাওনা সংস্কৃতিক আন্তৰিকতাৰে আদৰণি জনাই আহিছোঁ গুৰুজনাৰ প্ৰতি এয়া আমাৰ শ্ৰদ্ধা আৰু ভক্তিৰ পুষ্পাঞ্জলি ভাওনাই মানুহৰ জীৱনত সামাজিক কলা হিচাপে সংহতি আৰু সমন্বয়ৰ বাৰ্তা বহন কৰে আজিৰ কথা মই নকওঁ আজিৰ কথাতে প্ৰতিযোগিতামূলক ভাওনাৰ সৃষ্টি হৈছে ভাওনাৰ দল টকা দি কিনিবলৈ পোৱা যায় গৃহস্থীয়ে ভাওনা এখন ঈশ্বৰৰ চৰণত নাট এখন সমৰ্পণ কৰিম বুলি ভাবিলে অৰ্পণ কৰিম বুলি ভাবিলে টকা পইচা যোগাৰ দিলে আৰু নিৰ্দিষ্ট দিনত নাটৰ অভিনয় হৈ গ'ল এইটো এটা বেলেগ পৰ্যায় কিন্তু গুৰুজনাৰ সৃষ্টিৰ আজিৰ মহত্তম উদ্দেশ্যটো হ'ল ভাওনাৰ যে মানুহৰ মাজত ঐক্য সম্প্ৰীতি আৰু সংহতিৰ সৃষ্টি কৰা শক্তিশালী সামাজিক বান্ধোনৰ সৃষ্টি কৰা কাৰণ আমি সকলোৱে জানো আমাৰ লৰালি কালটোলৈ যদি আমি মনত পেলাই দিওঁ তেতিয়া সকলোৱে আমি এটা কথা দেখিম যে গাঁৱৰ নামঘৰত বা চুবুৰীৰ নামঘৰ ভাগিত যেতিয়া এখন ভাওনা পাতিব লাগে বুলি খেলুৱৈ ৰাইজৰ মাজত আলোচনা হয় প্ৰতিঘৰ গৃহস্থীৰ মানুহৰ মনত এক উদুলি মুদুলি চিন্তাই মনটো উদুলি মুদুলি কৰি ৰাখে আনন্দত সকলোৱে আত্মহাৰা হয় যে আমাৰ নামঘৰত এখনি ভাওনা হ'ব ডেকাচামে নাট বিচৰাৰ পৰা নাট খোলালৈকে নাট খোলাৰ দিনা অত্যন্ত ভক্তি ভাৱনাৰে উপবাসে থাকি এই সপ্ত বৈকুণ্ঠ সদৃশ দ্বিতীয় বৈকুণ্ঠ ধামত ভগৱন্তৰ চৰণত এই নাট ভাগি অৰ্চন অৰ্পণ কৰোৱাই নাট খোলাৰ আৰম্ভণি কৰে আখৰা হয় ভাৱৰীয়াসকলে আখৰা কৰিবৰ কাৰণে নামগৃহত সমবেত হয় জ্যেষ্ঠসকলে উদগনি জনাবৰ কাৰণে নামগৃহত আসন গ্ৰহণ কৰে জ্যেষ্ঠ কনিষ্ঠ যুৱ শিশু সকলোৰে মাজত এক সম্প্ৰীতিৰ মনোভাৱেৰে বাতাবৰণ সৃষ্টি হয় সম্প্ৰীতিৰ এক বাতাবৰণ সৃষ্টি হয় আখৰাৰ শেষত নিৰ্দিষ্ট দিনত ভাওনা হয় আৰু ভাওনা দিনা সকলোৱে উপবাসে ব্ৰতে থাকি ঈশ্বৰৰ ভক্তিৰ মহিমা প্ৰকাশৰ বাবে যেনেধৰণে তেওঁলোকে বিচাৰিছে অন্তৰাত্মাই যিটো তেওঁলোকৰ বিচাৰিছে সেই বিচৰা ধৰণেৰে ভগৱন্তত নিবেদন কৰিবলৈ সকলো আগ্ৰহী হৈ ভক্তিৰ মাজত সকলো নিমজ্জিত হয় অৰ্থাৎ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো স্তৰৰ লোকে এক সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থাকিবৰ কাৰণেও গুৰুজনাই ভাওনা সৃষ্টিৰ মাজেৰে মানুহক এই শিক্ষা দি থৈ গৈছে উচ্চ নিশ্চৰ ভেদাভেদ পৰিহাৰ কৰাৰ আদৰ্শ গুৰুজনাই এই ভাওনাৰ মাজতেই প্ৰতিষ্ঠা কৰি থৈ গৈছে ৰঘুপতি ৰজকৰ পুত্ৰক লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰোৱাই তেতিয়াৰ দিনতেই গুৰুজনাই উচ্চ নিশ্চৰ প্ৰাচীৰখন নিশেষ কৰি থৈ গৈছে পূৰ্বৰ সময়ছোৱাত সমাজ ব্যৱস্থাত উচ্চ বৰ্ণৰ লোকে এইটো কৰিব পায়
নিম্ন বৰ্ণৰ লোকে এইটো কৰিব নাপায়, এনেধৰণৰ সমাজ ব্যৱস্থাত উচ্চ নিচ্চৰ ভেদাভেদ আছিল। এই ভেদাভেদৰ প্ৰবল প্ৰাচীৰখন গুৰুজনাই তেতিয়াই নিজাতৰে বুলি পৰিগণিত হৈ থকা ৰঘুপতি ৰজকৰ পুত্ৰক লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিবলৈ দি জাত্যাভিমান অসমীয়া সমাজৰ পৰা ধ্বংস কৰি থৈ গৈছে, নিশেষ কৰি থৈ গৈছে। গতিকে ভাওনাৰ মাজত আমি বহুখিনি সমল অসমীয়া জাতিয়ে পাইছোঁ আৰু অনাগত দিনতো আমি পাই থাকিবলৈ সক্ষম হ'ম। আজি মই এই অনুষ্ঠানত আহিয়েই এটা কথা মই দৃষ্টি দিছোঁ, শিশুসকলৰ প্ৰতি মই দৃষ্টি দিছোঁ। আদৰণি পৰ্ব চলি থকা সময়ত কণ কণ শিশুসকলে বাপ আইসকলে নিজৰ নিজৰ যিটো অসমীয়া জাতীয় সাজ পোছাক, নামঘৰৰ মজিয়াত ব্যৱহৃত হোৱা মৰ্যাদা সম্পন্ন সাজ পোছাক পৰিধানেৰে সমাজ ব্যৱস্থাৰ লগত যে তেওঁলোক আন্তৰিকতাৰে সম্পৃক্ত হ'বলৈ ইচ্ছুক, এই বাতাবৰণটো তেওঁলোকে সৃষ্টি কৰিছে। আজিৰ যুৱৰ প্ৰজন্মৰ দিশলৈ যদি আপোনালোকে বা আমি চাওঁ, তেতিয়া দেখিম প্ৰায়বোৰ অঞ্চলতেই, প্ৰায়বোৰ ঠাইতেই নামঘৰৰ মজিয়ালৈ এক উচ্ছৃংখল পোছাক পৰিচ্ছদৰ পৰিধান কৰি বিশেষত যুৱ সমাজ প্ৰৱেশ কৰা দেখা যায়, যিটো গুৰুজনাই কামনা কৰা নাছিল। আজি মই এইটোতেই সন্তুষ্ট হৈছোঁ যে 8-10 বছৰ বয়সৰ পৰা 13-14 বছৰ বয়সলৈ এই শিশুসকলে নামঘৰলৈ আহিলে যে বগা বা শুভ বস্ত্ৰ হিচাপে চুৰিয়াখন পোন মাৰি পিন্ধি আহিব লাগে, কান্ধত যে গামোচাখন লৈ আহিব লাগে, শুভ কামিজ এখন যে পিন্ধি আহিব লাগে, এই যিটো চিন্তা, এই চিন্তাটো অভিভাৱকসকলৰ পৰা, এই দৰ্শনটো অভিভাৱকসকলৰ পৰা পাইছে। অভিভাৱকসকল ধন্যবাদৰ পাত্ৰ। কাৰণ এই কাৰণেই আমি নামঘৰলৈ এই পোছাকযোৰত আহিব লাগে। কিয় আহিব লাগে? চুৰিয়াত পোন কিয় মাৰিব লাগে? বাওঁত মায়া মাতৃ থাকে, সোঁত ভক্তি মাতৃ থাকে। বাওঁ হাত দিশে থকা থুৰটোক মুঠ হিচাপে আমি মায়াক দমন কৰি, থুৰ হিচাপে ভক্তিক, সোঁ দিশটো থুৰ হিচাপে ভক্তিক আগ কৰি, মায়াক দমন কৰি ভক্তিক উদ্ধত কৰি বা আগত লৈ যাবৰ কাৰণে আমি এটা নিদৰ্শন চুৰিয়াখনৰ মাজত পাওঁ। গামোচাখন যে আমি লৈ আহিছোঁ, ভকত আৰু ভগৱন্তৰ মাজত বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, অৰ্থাৎ ভকত আৰু ভগৱন্তৰ মাজত কোনো ভেদাভেদ নাই। আমি ভকত ভগৱন্তৰ স্থানলৈ আহিছোঁ। ভগৱন্তৰ 4খন হাত, যদিও বা ভগৱন্তৰ 8খন হাত, 4খন হাত আমি তেখেতে বিভিন্ন সময়ত কাৰ্যত ব্যৱহাৰ কৰা দেখা যায়, কিন্তু 4খন হাতত শংখ চক্ৰ গদা পদ্ম থাকে বুলি আমি জানো। এতিয়া ভকতসকলেও 2খন আমাৰ হাত থাকে আৰু গামোচাৰ এই 2খন আমাৰ হাত, অৰ্থাৎ 4 হাত, শংখ চক্ৰ গদা পদ্মধাৰী ভগৱতৰ লগত ভকতৰ সামঞ্জস্য ৰক্ষা কৰিবৰ কাৰণে এই পোছাকৰ তাত্ত্বিকতাটো ব্যৱহাৰ কৰিছে। গতিকে নামঘৰৰ মজিয়ালৈ ভগৱন্তৰ লগত সংযোগ স্থাপন কৰিবলৈ আহোঁতে, ভগৱন্তৰ লগত কথা বতৰা পাতিবলৈ আহোঁতে আমি আচলতে সেই তাত্ত্বিক বস্ত্ৰৰে, তাত্ত্বিকতা থকা বস্ত্ৰৰে মাৰ্জিত ভাৱপূৰ্ণ নিহিত হৈ থকা বস্ত্ৰৰে আচলতে নিজকে সজাই নামঘৰলৈ প্ৰৱেশ কৰাটো সমীচীন, আৰু সেইটো আজি প্ৰজন্মই দেখুৱাইছে। মই সেইটোক লৈ সন্তুষ্ট। আজি শিশুসকলে গুৰুজনাৰ সেই অপূৰ্ব সৃষ্টি ভাওনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ই এটা শুভ লক্ষণ। এই কাৰণেই শুভ লক্ষণ বুলি কৈছোঁ যে কৃষ্ণ ভক্তিৰ মালা পিন্ধাই মানুহক দৃশ্য আৰু সভ্য ব্যৱস্থাৰ জৰিয়তে গুৰুজনাই ভক্তিৰ মজিয়াখনলৈ নিয়াৰ প্ৰয়াস যিটো কৰিছিল, ইয়াৰ উপৰিও
জগতৰ ঈশ্বৰ ৰাম আৰু কৃষ্ণক সংস্কৃতিৰ প্ৰতীক হিচাপে ধৰি ৰাখি দুষ্কৃতিক বিনাশ কৰিবৰ কাৰণে গুৰুজনাই দুষ্কৃতিক বিনাশ কৰি সংস্কৃতি প্ৰতিষ্ঠাৰ যিটো নিদৰ্শন নাটসমূহৰ মাজত দেখুৱাই থৈ গ'ল, সেইকাৰণে চৰিত্ৰ শিশুসকলৰ চৰিত্ৰ গঠনত সহায়ক হ'ব পৰাকৈ শিশুসকলক কোমল বয়সতেই এই আধ্যাত্মিক জগতখনলৈ ভুমুকি মৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ জৰিয়তে এই ভাওনা সংস্কৃতিৰ মাজলৈ লৈ অহাটো অসমীয়া সমাজ ব্যৱস্থাৰ কাৰণে অত্যন্ত সন্তোষজনক বিষয়। গতিকে মই উদ্যোক্তা মণ্ডলীলৈও আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। এতিয়া মই ভাওনা সম্পৰ্কত দুটামান আৰু কথা কম। কথাকেইটা অপ্ৰিয়, কিন্তু আপোনালোকে অপ্ৰিয় বুলি গ্ৰহণ নকৰিব। আলোচনাৰ প্ৰসংগ হৈ পৰিছে। আমি যদি চাওঁ, সৃষ্টি অত্যন্ত এক কঠিন বস্তু। আমাৰ দ্বাৰা যদি কিবা এটা সৃষ্টি কৰিবলৈ কোৱা হয়, সৃষ্টি কৰিবলৈ যাওঁতে আমি কিমান কষ্ট কৰিব লগা হয়। গুৰুজনেও এই ভাওনা সৃষ্টিৰ জৰিয়তে অসমীয়া সমাজখনক সংঘবদ্ধভাৱে ৰাখিবৰ কাৰণে, আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ কৰিবৰ কাৰণে ভাওনা সৃষ্টি কৰিবলৈ যাওঁতেও যথেষ্ট কষ্ট কৰিব লগা হৈছিল। অসমীয়া জাতিলৈ দি যোৱা এই মহান অৱদানটো বৰ্তমান সময়ত আমি অসমীয়া সমাজে এটা বেলেগ পৰ্যায়লৈ লৈ গৈছোঁ নেকি? ভাওনাৰ মাজত থকা নৱবিধ ভক্তি ৰসৰ যি আস্বাদন, এই আস্বাদন গ্ৰহণ কৰাৰ পৰা আমি আঁতৰত আছোঁ নেকি? ভাওনাত যিটো ভক্তিৰ দৰ্শন আছে, এই দৰ্শনটোৰ পৰা আমি ফালৰি কাটি গৈছোঁ নেকি? এই কথাবিলাক কিন্তু আমি চাবৰ হ'ল। আজিৰ তাৰিখত যুৱ প্ৰজন্মৰ বহুজন অভিনেতা অভিনেত্ৰীয়ে, শিল্পীয়ে, কলা কৌশলীয়ে, যিসকলে গায়ন বায়নত অংশগ্ৰহণ কৰে, যিসকলে অভিনয়ত শিল্পী ৰূপে অভিনয় কৰে, সেইসকলে যি ভক্তি মাৰ্গীয় চিন্তা চেতনাৰে অন্তৰ পবিত্ৰ এখন অন্তৰ লৈ কৃষ্ণ ভক্তিত নিজকে সমৰ্পিত কৰি ভাওনাত অভিনয় বা কলা কৌশলী হিচাপে বাদ্যযন্ত্ৰত সংগত কৰিব লাগে, সেইটো কিন্তু বৰ্তমান সময়ত বহু স্থানত অভিনয়স্থলীত আমি দেখা পোৱা নাই। অসমীয়া জাতিৰ কাৰণে ই কিন্তু শুভ লক্ষণ নহয়, ই এক অশনি সংকেত আৰু গুৰুজনাৰ প্ৰতি ই এক চূড়ান্ত অপমান বুলি আমি অনুভৱ কৰিছোঁ। আজিৰ তাৰিখত মই ক'বলৈ বেয়া পাম যদিও উদাহৰণৰ কাৰণে ক'ব লাগিব যে সংস্কৃতিৰ প্ৰতীক হিচাপে কৃষ্ণ বা ৰামৰ চৰিত্ৰ গুৰুজনাই সৃষ্টি কৰাৰ পাছতো সেই কৃষ্ণ প্ৰতীকাত্মক কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা একোজন ব্যক্তিয়ে যদি মাদক দ্ৰব্য গ্ৰহণ কৰি ভাওনাত অভিনয় কৰে, তাৰ ফলটো মোৰ দৃষ্টিত এজন কৃষ্ণৰ ভাও লোৱা ভাৱৰীয়াক মই দেখিছোঁ। আমাতকৈ কনিষ্ঠ হোৱাৰ পিছতো জীৱনৰ কেইটামান বছৰ, 30-35টা বছৰতে তেনে ব্যৱহাৰ কৰাৰ কাৰণে ভাওনাত ভক্তি ৰসৰ বিপৰীতে বীৰ ৰসক প্ৰাধান্য দিবলৈ গৈ, বীৰত্ব প্ৰকাশ কৰিবলৈ গৈ মাদক দ্ৰব্য গ্ৰহণৰ জৰিয়তে আচাৰ আচৰণ কৰাৰ কাৰণে তেওঁ আজি এই ধৰণিত থাকিবলৈ সুযোগ হেৰুৱালে। তেনেকুৱা আৰু বহু আছে। কাৰণ গুৰুজনাই ইয়াত সপ্তবৈকুণ্ঠৰ সৃষ্টি কৰিলে। শ্বেতবিলাস, পুষ্পবিলাস, পংকজবিলাস, শান্তনুবিলাস, কনকদণ্ড, সনাতন আৰু গোলোকধাম, এই সপ্তবৈকুণ্ঠ গুৰুজনাই নামঘৰত নিৰ্মাণ কৰিলে। এই সপ্তবৈকুণ্ঠত ভগৱন্তৰ গুণনামৰ, ভগৱন্তৰ গুণ চৰিত্ৰৰ লীলাসমূহ বৰ্ণনা দিবৰ কাৰণে, অভিনয়ৰ জৰিয়তে বৰ্ণনা দিবৰ কাৰণে যেতিয়া এজন ভাৱৰীয়াই সপ্তবৈকুণ্ঠত প্ৰৱেশ কৰিব, তেতিয়াহ'লে তেওঁ কেনেধৰণৰ হ'ব লাগিব?
সত্য শুদ্ধ নীতি সদাচাৰ পৰায়ণ হ'ব লাগিব। কাৰণ যেতিয়া আৰিয়া ধৰাই আৰ কাপোৰ ধৰে, আৰ কাপোৰখনে কি বুজায়? মই শিশুসকলক কৈ আছোঁ, তোমালোকে শুনি ল'বা। আৰ কাপোৰ এখন যে চেলেং কাপোৰ এখন তোমালোকক ধৰি দিয়া হয় ভাওনা ওলোৱাৰ আগত, অভিনয় কৰিবলৈ বৈকুণ্ঠত প্ৰৱেশ কৰাৰ আগত। এইখন হ'ল মায়াৰ প্ৰতীক। আমি মায়াবদ্ধ জীৱ, অবিদ্যাই আমাক মুহি আছে। পঞ্চকৰ বা অবিদ্যাত আমি সকলো ম্ৰিয়মান হৈ আছোঁ। তম মোহ, মহামোহ, তামিশ্য আৰু অন্ধতামিশ্য নামৰ পঞ্চ অবিদ্যা বা মায়াই আমাক মুহি আছে। এই মায়াক দমন কৰিবৰ কাৰণে ঈশ্বৰৰ শৰণাপন্ন হৈ মায়াক দমন কৰিবৰ কাৰণে আৰ কাপোৰখনে আমাক সহায় কৰিছে। আৰ কাপোৰখন এৰুৱাই দিয়াৰ লগে লগেই নৱবিধ ভক্তিৰ প্ৰতীক নগছি বন্তি প্ৰজ্বলন কৰি অগ্নিগড়ৰ ব্যৱস্থা কৰা হৈছে। এই অগ্নিগড় নবিধ ভক্তিৰ প্ৰতীক। অৰ্চন বন্দন, স্তুতি নিবেদন, দাস্য সকীৰ্ত, পদসেৱন, শ্ৰৱণ আৰু কীৰ্তন। এই নবিধ ভক্তিত নিজকে গদগদ কৰি ঈশ্বৰ কৃষ্ণত সমস্ত সমৰ্পণ কৰি সম্পূৰ্ণ নৱধা ভক্তিৰ ৰসেৰে সপ্ত বৈকুণ্ঠত অভিনয়কাৰী শিল্পীসকলে প্ৰৱেশ কৰিব লাগে। ইয়াৰ অন্যথা নিজৰ অমংগল হ'ব। মই যুৱ প্ৰজন্মক কাৰণে কথাখিনি তেওঁলোকে কেনেকৈ গ্ৰহণ কৰে মই সেইটো ভবা নাই, কিন্তু শিশুসকলে যিহেতু কুমলীয়া লেকেচিডাল যিফালেই ভিৰাই দিয়া হয় সেইফালেই বাট বোলে। গতিকে শিশুসকলক আমি এই দৰ্শনবোৰ দিব লাগিব, তেওঁলোকক সুবতেৰে আমি বাট বোলাই নিব লাগিব। গতিকে শিশুসকলে যিহেতু আজি এই ভাওনাস্থলীত অভিনয় কৰিবলৈ আগবাঢ়িছে, তেওঁলোক ভৱিষ্যতে দেশৰ একোজন সুনাগৰিক হ'ব লাগিব। এজন সমাজ সচেতন ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আনৰ বাবে আদৰ্শ হ'ব লাগিব, আনৰ অনুপ্ৰেৰণাৰ পাত্ৰ হ'ব লাগিব। গতিকে শিশুসকলক আমি সঠিক পথেৰে বাট বোলাব লাগিব। য'ত সপ্ত বৈকুণ্ঠত মই আগতে উল্লেখ কৰিছোঁ যে গুৰুজনাই সপ্ত বৈকুণ্ঠৰ পদঙ্কন কৰিবলৈ গৈ ৭ বৈকুণ্ঠত ৭ গোপাল, ৬ ভক্ত, ১৪ পাৰিষদ, দ্বাদশ বৈষ্ণৱক স্থাপন কৰিছিল। এজন ভকত হ'বলৈ কিমান গুণৰ প্ৰয়োজন, এজন বৈষ্ণৱ হ'বলৈ কিমান গুণৰ প্ৰয়োজন, এজন পাৰিষদ হ'বৰ কাৰণে কিমান গুণৰ প্ৰয়োজন। নাৰদৰ পাৰিষদিতনো নাৰদৰ গুণ আপোনালোকে চাওক, মই বাকীসকলৰ কথা নকওঁ, দীঘলীয়া হ'ব। গতিকে এইসকলক য'ত স্থাপন কৰি লোৱা হৈছে, য'ত সেইসকলৰে নিবাস স্থান, তালৈ প্ৰৱেশ কৰিবলৈ হ'লে, তাত অভিনয় কৰিবলৈ হ'লে আমি কিমান পবিত্ৰ মনোভাৱেৰে সজ্জিত হৈ যাব লাগিব। যদি মনত অপবিত্ৰ ভাৱ থাকে, মনটো যদি অসংস্কাৰী হয়, কুসংস্কাৰেৰে যদি আমাৰ মন ভৰপূৰ হৈ থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে বৈকুণ্ঠত প্ৰৱেশ কৰাৰ অধিকাৰ আমি হেৰুৱাব লাগিব। যিহেতু বৈকুণ্ঠত প্ৰৱেশ কৰি ভগৱন্তৰ এজন সেৱক হিচাপে, বৈকুণ্ঠৰ এজন পাৰিষদ বা ভক্ত হিচাপে আমি মানুহৰ মাজলৈ সংস্কৃতিৰ জয় আৰু দুষ্কৃতিৰ পৰাজয়, এই দৰ্শনটো দিবৰ কাৰণে, ভক্তিৰসৰ অমীয়া বাণীবিলাকৰ কাৰণে আমি যিহেতু অভিনয়ত অংশগ্ৰহণ কৰিছোঁ, কলা কৌশলী হিচাপে দেৱবাদ্যত আমি হাত বোলাইছোঁ, এই ক্ষেত্ৰত আমাৰ শ্ৰদ্ধা আৰু ভক্তি লাগিব। শিশুসকলক উদ্দেশ্যি কৈছোঁ, তাৰ বাবে তোমালোকৰ গুৰু ভক্তি লাগিব। গুৰু ভক্তি লাগিব। আদি গুৰু পিতৃ মাতৃৰ প্ৰতি তোমালোকৰ শ্ৰদ্ধা ভক্তি লাগিব। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, এই বাণী তোমালোকে সাৰোগত কৰিব লাগিব। পিতা স্বৰ্গ বুলি ক'লে আমি কি বুজি পাওঁ? সুখ সম্ভোগৰ কেন্দ্ৰস্থল বুলি বুজি পাওঁ, আনন্দ উপভোগৰ কেন্দ্ৰস্থল বুলি বুজি পাওঁ। অৰ্থাৎ পিতৃগৰাকী তেনেকুৱাই। পিতৃয়ে কেতিয়াও নিজৰ পুত্ৰক দুখত থকা দেখিব নোৱাৰে। সন্তানৰ সুখ সম্ভোগ, আনন্দ উপভোগকে পিতৃয়ে সৰ্বস্ব বুলি ভাবি নিজৰ সকলো ত্যাগ কৰি পুত্ৰসকলক আগবঢ়াই নিবৰ কাৰণে কষ্ট কৰে। সেইকাৰণে পিতাক স্বৰ্গৰ লগত তুলনা কৰা হৈছে। পিতা ধৰ্ম মানে কি? আমি ধৰ্ম মানে বহু সংজ্ঞা পাওঁ। সততা, শুদ্ধতা, পবিত্ৰতা,
দয়া, ক্ষমা, করুণা, প্ৰেম, মৈত্ৰী এই গুণবিলাক য'ত থাকিব সিয়েই হ'ব ধৰ্ম। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ইট ইজ ধৰ্ম হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। এইটোৱেই হ'ল ধৰ্ম যিটোৱে সমাজ এখনক সংঘবদ্ধভাৱে ধৰি ৰাখিব পাৰে। সমাজ এখনক সংঘবদ্ধভাৱে ধৰি ৰাখিবলৈ হ'লে শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, দয়া, কৰোণা এই গুণবিলাক আমাৰ মাজত থাকিব লাগিব। জ্যেষ্ঠক শ্ৰদ্ধা, কনিষ্ঠক মৰম আৰু বন্ধুজনক মিত্ৰতাৰ ভাৱেৰে আমি চাব পাৰিব লাগিব আৰু তেতিয়াই ধৰ্ম বৰ্তি থাকিব। আৰু সেইখিনি গুণ আমি পিতৃৰ ওচৰত পাওঁ। সেইকাৰণে পিতা ধৰ্ম। পিতা হি পৰমং তপ। পিতাক পূজনীয়, পৰম পূজনীয়। পূজা কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, সেৱা কৰিব লাগে, ভক্তি কৰিব লাগে। গতিকে তোমালোকে এই গুৰু ভক্তি, আদি গুৰু পিতৃ মাতৃক সদায় ভক্তি কৰিবা। তাৰ গুৰু ভক্তিৰ এটা উৎকৃষ্ট নিদৰ্শন মই তোমালোকলৈ দিওঁ। বহু নিদৰ্শন আছে, তাৰ ভিতৰত এটা মই উদাহৰণ তোমালোকক দিওঁ। তোমালোক সকলোৱে মহাভাৰতৰ যুদ্ধখন চাইছা নাই? শিশুসকলক মই বহুকেইজন দেখা নাই, দুজন শিশুহে দেখিছোঁ। গতিকে শিশুসকল থকাটো ভাল। গতিকে তোমালোকে মহাভাৰতৰ যুদ্ধখন দেখিছা। যুদ্ধৰ এটা মই কাহিনী ক'ম, শুনিবা ধুনীয়াকৈ। কৌৰৱ আৰু পাণ্ডৱ এই দুয়োটা পক্ষৰ মাজত হস্তিনাপুৰ আৰু কুৰুক্ষেত্ৰ নামৰ এখন ঠাইত ভাৰতৰে মহামহাবীৰসকল একত্ৰিত হৈ এখন ধৰ্মযুদ্ধ হৈছিল। আৰু সেই ধৰ্মযুদ্ধখনত কৌৰৱৰ পক্ষত পিতামহ ভীষ্ম, কৌৰৱ আৰু পাণ্ডৱৰ গুৰু দ্ৰোণাচাৰ্য, অস্ত্ৰ শিক্ষাৰ গুৰু দ্ৰোণাচাৰ্য আদি কৰি মহান বীৰসকল তাত উপলব্ধ আছিল। আৰু পাণ্ডৱৰ পক্ষত অৰ্জুন প্ৰমুখ্যে ভগৱন্ত কৃষ্ণ প্ৰভুৱে অৱস্থান গ্ৰহণ কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ যেতিয়া আৰম্ভণি হ'ব হ'ল, তেতিয়া অৰ্জুনে গান্ধীৰ্বত বাণ লগায়েই, হৰ লগায়েই প্ৰথমতে গুৰুক নমস্কাৰ জনাইছে। পিতৃ হিচাপে পিতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি জনাই প্ৰথমতে পিতামহ ভীষ্মকে সেৱা জনাইছে আদিগুৰু হিচাপে। তাৰপিছতেই শিক্ষাগুৰু হিচাপে দ্ৰোণাচাৰ্যৰ চৰণলৈ শৰ নিক্ষেপ কৰি প্ৰণাম জনাইছে। অৰ্থাৎ সমূহ সমৰত দুয়ো পক্ষত দুয়োজন চিৰ প্ৰতিদ্বন্দ্বী, চিৰবৈৰী। ৰণৰ ক্ষেত্ৰত ইটো পক্ষই সিটো পক্ষক চিৰবৈৰী হিচাপে বা চিৰবৈৰীৰ দৃষ্টিৰে চাব লাগে। ই ক্ষতিৰ ধৰ্ম। সেই সময়তো কিন্তু পিতৃপুৰুষ আৰু গুৰুৰ প্ৰতি থকা অচলা শ্ৰদ্ধা আৰু ভক্তিৰ নিদৰ্শন অসমীয়া মানুহৰ মাজলৈ থৈ যাবৰ কাৰণে অৰ্জুনে নিজৰ শ্ৰদ্ধা আৰু ভক্তি গুৰু আৰু পিতৃপুৰুষৰ ওচৰত অৰ্পণ কৰিছিল। আৰু তেতিয়া কি হৈছিল জানা? শত্ৰুপক্ষত থকাৰ পিছতো পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই অৰ্জুনক কৈছিল যে অৰ্জুন তোৰ বিজয় হ'ব। তোমালোকে এটা কথা ভাবা যে আমি সকলোৱে নিজৰ জয় বজয় মই হোৱাটো বিচাৰোঁ, আনৰ জানো জয় মই হোৱাটো বিচাৰোঁ? আৰু ইয়াৰ বিপৰীতে শত্ৰুপক্ষত থাকিলেতো তাতোতকৈও চৰা। কিন্তু শত্ৰুপক্ষত থকাৰ পিছতো গুৰুৰ প্ৰতি কৰা যথোচিত শ্ৰদ্ধা আৰু ভক্তিৰ বাবে গুৰুৱে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ শিষ্যক বিজয় হ'ব বুলি বৰ প্ৰদান কৰিছিল। এইটোৱেই হ'ল গুৰু ভক্তিৰ এটা উৎকৃষ্ট নিদৰ্শন। একলব্যৰ গুৰু ভক্তিৰ কথাও আছে আৰু বিভিন্ন ধৰণৰ উদাহৰণ আছে। গতিকে মই সেইখিনি উদাহৰণলৈ নাযাওঁ, দীঘলীয়া হ'ব। গতিকে তোমালোকক এটা কথাই মই অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ যে তোমালোকে কেতিয়াও গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি নেহেৰুৱাবা। আজি যিখন মঞ্চলৈ, যিখন সপ্তবৈকুণ্ঠত তোমালোকে অৱগাহন কৰি নিজৰ জীৱনৰ সোণোৱালী সময়খিনিত এই গুৰু সংস্কৃতিৰ প্ৰতি
নিজকে ধাৱমান কৰোৱাই গুৰু সংস্কৃতিত নিজকে নিমজ্জিত কৰোৱাই তোমালোক আগবাঢ়ি যাব বিচাৰিছা, তোমালোকক ঈশ্বৰৰ কৃপা লাগিব। ঈশ্বৰৰ কৃপা অবিহনে গছৰ পাতটো বোলে লৰিব নোৱাৰে, এইটো শাস্ত্ৰীয় সন্মত সিদ্ধান্ত। যিহেতু ঈশ্বৰৰ সন্মতি অবিহনে, কৃপা অবিহনে যদি গছৰ পাতটো লৰিব নোৱাৰে, তেতিয়াহ'লে আমি মানুহে কিবা কাৰ্য সম্পাদন কৰিব পৰা সম্ভৱ হ'ব জানো? নিশ্চিতভাৱে নহয়। সেইকাৰণে তোমালোকক মই আহ্বান জনাইছোঁ যে তোমালোকে গুৰু ঈশ্বৰ সকলোতে ভক্তি ৰাখিবা, আৰু তেতিয়া তোমালোকে কৃপা লাভ কৰিবলৈ পাবা। আজি মই ইয়াত অকণমান পলমকৈ উপস্থিত হ'লোঁ। মই মোৰ পিতৃসময় এগৰাকী শ্ৰদ্ধাশীল ব্যক্তিক কথা দি থৈছিলোঁ যে মই সিদিনাখন যাম, কিন্তু অন্য মোৰ দুৰ্ভাগ্য এটা আহিল। সামাজিক দায়বদ্ধতাৰে এটি চৰকাৰী কামত মই গোলাঘাটলৈ যাব লগা হ'ল, আৰু এটা বিশেষ সংঘৰ কামত ঢেকিয়াললৈকো যাব লগা হ'ল, আৰু তাৰ কাৰণে মোৰ এই পলমকণ হ'ল। 1 বজাত যেতিয়া শ্ৰদ্ধাৰ বৰুণ বিবুৰ শইকীয়াবাবুৱে ফোন কৰিছে, মই তেতিয়া ঢেকিয়ালত। আৰু মোৰ এটাই চিন্তা, মোৰ মনটোৱে দেখি আছে মণিকাঞ্চন নামঘৰৰ এই মজিয়াখন। এই কাৰণেই দেখি আছোঁ যে এই শ্ৰদ্ধাশীল ব্যক্তিসকলে, মোৰ পিতৃসম ব্যক্তিসকলে মোৰ পৰা দুটা কথা ৰাইজক অৱগত কৰিবৰ কাৰণে মোক বিচাৰিছে। মই যিকোনো প্ৰকাৰে যাব লাগিব। ঈশ্বৰক চিন্তা কৰি যিটো মানুহে 40ৰ অধিক বেগত বাইক নচলাওঁ, আজি 60-70ত মই বাইক চলাই আহিছোঁ। ক'ৰবাত কিবা ঘটনা অঘটন ঘটে যদিও সমস্ত ঈশ্বৰত সমৰ্পণ কৰি মই এই স্থানলৈ 1 ঘণ্টা 20 মিনিট কি 1.5 ঘণ্টাৰ ভিতৰত মই ঢেকিয়ালৰ পৰা ঘৰত সোমাই আকৌ পোচাক সলাই ইয়াত উপস্থিত হৈছোঁ। কিয়? এইসকল বাপ বান্ধৱৰ প্ৰতি মোৰ অচলা শ্ৰদ্ধা আৰু ভক্তি আছে। এই শ্ৰদ্ধা ভক্তি নিবেদন কৰিবৰ কাৰণে মই আহি ইয়াত উপস্থিত হৈছোঁহি। যদি মই নহওঁ, তেতিয়া এখেতসকলে হয়তো মনতে ভাবিব, হয়তো নাভাবিলেও এখেতসকলে আচলতে আমাক যদি অভিশপ্ত কৰি দিব, তেতিয়া আমাৰ মাজত থকা এই জ্ঞান গৰিমা লুপ্ত পাই যাব। ভাৱনাটো তোমালোকৰো তেনেদৰে হ'ব লাগিব। গুৰু বা গুৰুতুল্য ব্যক্তিসকলক, জ্যেষ্ঠজনক, পিতৃতুল্য ব্যক্তিসকলক, জ্যেষ্ঠজনক যদি শ্ৰদ্ধা নকৰোঁ, ভক্তি নকৰোঁ, পিতৃক যদি ভক্তি নকৰোঁ, তেতিয়াহ'লে আমি হয়তো জীৱনটো অভিশপ্ত হৈ যাবলগীয়া হ'ব পাৰে। আমি যদি কৃপা পাবলৈ হয়, তেতিয়াহ'লে শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ, দয়া, কৰোণা, পৰোপকাৰ আদি গুণবিলাকেৰে নিজেই মহিমামণ্ডিত হ'বলৈ যত্ন কৰিব লাগিব। আজি ভাল পাইছোঁ, তোমালোকে ভৱিষ্যতৰ দিনত অধিক উন্নতি কৰিব পাৰিবা। ঈশ্বৰ ভক্তি পৰায়ণ হৈ একোজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিবা। গুৰুৱে তোমালোকক কৃপা কৰিব, ঈশ্বৰ বস্তুৱে তোমালোকক কৃপা কৰিব। তোমালোকে ভক্তিৰ মজিয়াখনলৈ এই কম বয়সতে আহিবলৈ সুযোগটো পাইছা, আমিতো পোৱা নাছিলোঁ। তোমালোকে হয়তো আজি 12 বছৰত শৰণ লৈছা, আমিতো 20 বছৰত শৰণ ল'বলৈ পাইছোঁ। 2000 চনতহে আমি